তো মাটি মানে বেলেগ মাটি ল'বলগীয়া হোৱা নাই এইফালে এইখিনি সমান কৰা নাই সমান কৰিব লাগিব এইফালে পুখুৰীটো পানী শুকাই গৈছে তো ঘৰত এইকেইদিন এইবিলাক কাম কৰি আছোঁ মোৰ এনেকুৱাবিলাক কাম কৰি খুবেই ভাল লাগে মানে মাটি খনা মাটি সমান কৰা এইবিলাক কাম কৰি ভাল লাগে তো এইবিলাক কৰি ভাল পাওঁ মই কৰি থাকোঁ মানুহজনৰ বিশেষ সময় নাই ইফালে সিফালে গৈ থাকে ক'ৰবাত মিটিং ক'ৰবাত কাম এনেকুৱাকৈ সেইকাৰণে এইবিলাক মই কৰি থাকোঁ আৰু এইফালে ধুনধুনীয়া কামত লাগি আছে ধুনধুন কাম কৰিছা মামাৰ লগত অঁ তুমি বৰ ভাল ছোৱালী দেই মামাৰ লগত কাম কৰা ন সেইফালে ঘৰৰ অৱস্থা বেয়া হৈছে সেইফালে এবাৰ বাঁহৰ বেৰখন ভাঙিব লাগিব খৰালি দিনতে ইয়াতে এটা পানী টেংকি বহাম বুলি ভাবিছোঁ আৰু এইফালে যিহেতু আমাৰ টিউবৱেলৰ পানীবিলাক ওলাই যায় মানে আগতে জেগাটো বহুত লেতেৰা আছিল এতিয়া এইফালে টিউবৱেলৰ পানীবিলাক ওলাই যায় মাটি দিছোঁ সমান কৰি লৈছোঁ সমান কৰাৰ পিছত ইয়াত এটা পকা নলা বনাম তাৰপিছত সেইফালে নলাইদি পানী যাব তো এইবিলাক এনেকুৱা কাম কৰিছোঁ আপোনালোকে বাৰু এনেকৈ কাম কৰেনে ঘৰত এনেকুৱা মানে মতা মানুহৰ কামবিলাক কৰিবলগীয়া হয়নে মই মানে মোৰ মানুহজন নাথাকে মানুহজনৰ কামবিলাক মই কৰিছোঁ সেইটো কথা ক'বলৈ যোৱা নাই মানে কৰি ভাল পাওঁ সেইটো কাৰণে কৰি আছোঁ তো আৰু অকণমান কথা পাতিম আপোনালোকৰ লগত তাৰ আগতে মাটিবিলাক সমান কৰি লওঁ মানে পুখুৰীটো খান্দিবলৈ আহিব সিহঁতি ভাত খাবলৈ গৈছে কাম কৰা ল'ৰাকেইজন পুখুৰীটো খান্দিব তাৰপিছত আৰু মাটি পেলাব মই এনেকৈ সমান কৰি গৈ থাকিম ইমানখিনি কৰিছোঁ আৰু এনেওতো ঘৰত বিশেষ কাম নাই ভাত খালে বাচনকেইটা ধুই চাহ খালে চাহৰ কাপটো ধুই ৰাতিপুৱা ঘৰ সাৰি ঘৰ মচি কাপোৰ ধুই মানে কাম আজৰি হয় দিনটোৰ কাৰণে তো এইবিলাক কাম মানুহক লগোৱাও কৰিব পাৰোঁ কিন্তু মানে কৰা নাই নিজে অকণমান কৰিম এক্সাৰচাইজ নিচিনা হ'ব তো আগতেও এইবিলাক কৰোঁ আৰু কৰি ভাল পাওঁ তো সেইটো কাৰণে কৰি আছোঁ ৰাতিপুৱা মানুহজনে অকণমান কৰে কেতিয়াবা মানে সময় নিমিলে আৰু ৰাতিপুৱা মানে যিহেতু কাম লগাই থাকে 8:30-9 বজাত কামৰ মানুহবিলাকো যায় তেওঁৰ আৰু মানে মিটিং থাকে ক'ৰবাত তো সেইটো কাৰণে মই মানে ধুনধুনক লৈ এইবিলাককে কৰি থাকোঁ ধুনধুনেও বিশেষ আমনি নকৰে তো সেইফালে ধুনধুনে মোক মাতি নলিয়াই আছে মানে ধুনধুনেও বিশেষ আমনি নকৰে মই যি কৰোঁ তাই মোৰ লগতে সমানে কৰি থাকে পল্লৱী নহয় মামা মোক পল্লৱী বুলি মাতিছে শুনিছেনে বাৰু তাই মই ভইচটো দি আছোঁ এতিয়া ভিডিঅ'ত আৰু তাই এই ভিডিঅ'টোত মানে মোৰ খেলি থকা চাই আছে তো তাইও মোৰ লগত আছে যিহেতু ভিডিঅ'টো মানে এডিটিং কৰা তাই চাই আছে পল্লৱী নকয় বেটা মাক মা কয় কালে ফোন কৰিছা এবাৰ দাদাক ফোন কৰাচোন দাদা ফিজ ধৰিছে নেকি সোধাচোন ফোন কৰা হেল্ল' কৰা বাই ফিজ ধৰিছে নেকি সোধাচোন মোবাইলটো ভাগিছে আকৌ একো নহয় দিয়া নতুন এটা আনি দিম এবাৰ পূজাত দেই কৰিছা নো বেটা কি কৰিছা তুমু কৈছে নেকি টেডি বিয়াৰটোৱে এইটো আজি পুতলা বাইকৰ পৰা লৈ আহিছে দেই ধুনধুনে কি কাপোৰ দিবা নেকি কেনেকৈ কাপোৰ দিয়া দি দিয়াচোন ভালকৈ শুৱাই দি দিয়াচোন ভৰিকেইটা আকৌ দি দিয়ে মৰম কৰি দিয়া আকৌ চুমু এটা কৰি দিয়া আৰু এইটো পুতলাটো আজি বাই ঘৰৰ পৰা লৈ আহিছিলা যে ঢুকিয়ে নাই এইটো এই পৰিয়ে গৈছে পৰি গৈছে উঠিবা উঠিলা উঠি চুমু কৈছে এতিয়া খেলি থাকা ধুনধুন এফালে আহাচোন তোমাৰ নামটো কৈ দিয়াচোন পিপিয়া গগৈ মা নামটো এইটো কি ভূত মা নামটো কোৱা না মানে মা নামটো কোৱা পয়ই পাপা নামটো ৰন্তু গগৈ ন হয় তুমি খেলি থাকা দেই মই কাম কৰিম দেই তুমি খেলি থাকা ধুনধুনৰ কাৰণে মেগী বনাই দিছোঁ ধুনধুন আৰু মই দুইজনীয়ে খাম বেটা মেগী খাবানে খাম
ধুনধুনে এইফালে কাৰ্টুন চাই আছে আৰু এতিয়া তাই মেগী খাব মেগী খোৱা সব খাব পাৰিবানে টেষ্টি হৈছেনে মেগী টেষ্টি হৈছে সন্ধিয়া হ'ল এইফালে এবাৰ দেউতাক আহিলে দেউতাকৰ লগত ভাওনা আৰম্ভ কৰিছে দেই আমাৰ ধুনধুনে ভাওনা কৰিছে তুমি মূৰৰ ফালে হোৱাচোন তুমি মূৰৰ ফালে আহাচোন ঢিং গুলুক মাৰি দিবা এনেকে ঢিং আকৌ এনেকে ঢিং 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 দে ঢিং ক ঢিং টিকটক ঢিং dua paha, dua jamu ke paha, dua jamu ke paha, dua lagi. Hai paha, ha, ini kan lah, ding, ding, gulung main dia, gulung za, gulung za, ding, gulung za, gulung za.